নমস্কাৰ, মই সুমিতা হাজৰিকা গান। আজি আকৌ অন্য এটি ভিডিঅ'লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি মই বৰ্তমান কেঁকুৰা পুৰি আছোঁ। এতিয়া কেঁকুৰা পুৰি হৈ গ'ল। এয়া মই কেঁকুৰাখিনি পিটিকা কৰিবৰ বাবে কেঁকুৰাখিনি উলিয়াই লৈছোঁ আৰু এতিয়া মই খুন্দনাত কেঁকুৰাখিনি খুন্দিম। ইয়াতে মই বঙালী ধনিয়া, কেঁচা জলকীয়া লৈছোঁ আৰু কেঁকুৰাখিনি মই ইয়াতে খুন্দনাত দি দিছোঁ। কেঁকুৰাটো মই ফাৰ্ষ্টতে কেঁকুৰা যিহেতু বুকুখন নাখায়, সেইবাবে মই কেঁকুৰাৰ বুকুখন চাফা কৰি লৈছোঁ আৰু ভালদৰে চাফ চিকুণ কৰি পৰিষ্কাৰ কৰি লৈছোঁ। এতিয়া মই কেঁকুৰাখিনি খুন্দনাত দি দিম। দিয়াৰ পিছত এইখিনি ভালদৰে খুন্দি লোৱাৰ পিছত খাবলৈ হৈ যাব আৰু এয়া দেখিছে মোৰ চাফা কৰি হৈ গৈছে। এতিয়া মই এইখিনি খুন্দনাত দি দিম, তাৰপিছত ভালকৈ খুন্দি ল'ম এয়া। আৰু এইফালে এতিয়া মই কেঁকুৰা চাটনিৰ বাবে মই বঙালী ধনিয়া পাত কাটিছোঁ। বেছি দিয়া নাই, 7-8টামান বঙালী ধনিয়া হ'ব আৰু কেঁচা জলকীয়া ব্যৱহাৰ কৰিছোঁ। মই ইয়াত খুন্দি আছোঁ আৰু মই এটা ইয়াতে বিলাহী দিম। বিলাহী এটা পুৰি লৈছোঁ। এইটো বেছি ডাঙৰ বিলাহী লোৱা নাই, সৰু চাইজৰ বিলাহী দি দিছোঁ এটা আৰু অকণমান বি জলকীয়া দি দিছোঁ। যিহেতু মই জ্বলা খাওঁ, যোনসকলে জ্বলা কম খায় বি জলকীয়া নিদিব। বেছি জ্বলা হ'লে খাবলৈ আপোনালোকে নোৱাৰিব। যিহেতু মই জ্বলা খাই ভাল পাওঁ, সেইবাবে মই জলকীয়া দি লৈছোঁ। এয়া মোৰ খুন্দি হৈছে আৰু এয়া মোৰ আজিৰ কেঁকুৰাৰ চাটনি ৰেডি হৈ গ'ল। আপোনালোকেও খাই চাবচোন কেনেকুৱা লাগে। মই কিন্তু খাই বহুত ভাল পাওঁ আৰু এনেদৰে আপোনালোকে গৰম গৰম ভাতৰ লগত খাই চাবচোন, বহুত ধুনীয়া লাগে। যোনসকলে কেঁকুৰা চাটনি খাই ভাল পায়, সেইসকলৰ বাবে মই ভিডিঅ'টো দিছোঁ। আজিলৈ ইমানতে সামৰিছোঁ। আজিলৈ বাই বাই।